নমস্কাৰ। আজি আমাৰ জিয়াজালুক লাইফলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু মোৰ নামটো হৈছে মলুৱা কেওট আৰু আমাৰ লগত এজন বিশিষ্ট অসমৰ জনপ্ৰিয় মনৌষধি ডাক্তৰ আছে ডক্টৰ তেওঁৰ নাম হৈছে পৱন পাঠক ডাঙৰীয়া। হয়, আপুনি এই যিবোৰ আপুনি বনৌষধি গছৰ পৰিত্ৰাণবোৰ উলিয়াই আছে তাৰ বিষয়ে আপুনি কি ক'ব বাৰু? মই যিখিনি বস্তু ৰাইজক কি ক'ব? ৰাইজক মই এইটো কথা কৈছোঁ, যিখিনি মই বস্তু তৈয়াৰ কৰিছোঁ হয়, সেইখিনি বস্তু যি বেমাৰ যি খাইছে হয়, চব মানুহে মানে ভালেই পাইছে। হয়, আৰু মই সেনেকুৱা হিচাপে ঔষধটো ব্যৱহাৰ কৰোঁ। আৰু এটা কথা জানিব বিচাৰিছোঁ যে আমি দেখিছোঁ যে মুম্বাই বা শ্ৰীলংকা এইবোৰ ডাঙৰ আৰ্টিষ্টবোৰে আপোনাৰ পৰিত্ৰাণৰ পৰা কিবা এটা উপায় পাইছে। সেইটো আপুনি কি ক'ব তাৰ বিষয়ে? ভালেই লাগিছে যে ইমান ডাঙৰ আৰ্টিষ্ট বা ডাইৰেক্টৰ এনেকুৱা মোৰ ঔষধ খাইছে, মোৰ স্বীকাৰ কৰিছে যে মোৰ ঔষধ খাই তেওঁলোকে ভাল পাইছে, সেইকাৰণে মই বহুত আনন্দিত হৈছোঁ। আৰু এই ঔষধটো আপুনি কেনেকে বাৰু প্ৰথম যেতিয়া আপোনাৰ সৃষ্টি কেনেকুৱা এইটো ক'ব নেকি? মই ফাৰ্ষ্ট আয়ুৰ্বেদিক পঢ়িলোঁ। হয়, পঢ়াৰ পিছত মই ভাবিলোঁ যে আমাৰ অসমতো এনেকুৱা বেমাৰ এনেকুৱা হ'ব পাৰে যে এই পানীটো এতিয়া আপোনালোকে চুবাই খাব লাগে। চুবাই খাব লাগে আৰু পানী একেবাৰে গিলি দিব লাগে আৰু গৰম পানী তামাম গৰম পানী খাব লাগে। যিমান গৰম পানী খাই সিমান ভাল হৈ যায়। ইয়াৰ আগতে আপুনি এটা ফোন কল পাইছিলোঁ, তেওঁলোকে কৈছিল যে এই পেটৰ বিষ পেটৰ তাৰমানে তেওঁ মাটি দালি খোৱা বুলি কৈছিল, সেইটো পৰিত্ৰাণ আপুনি ক'ব নেকি অলপ? আছে নিশ্চয় আছে। তেওঁ এখন বিচনা শুব দিব আগতে, শুই উঠি তেওঁ ক'ব পেটটো উলাই দিয়া কথা। পেটটো উলাই পিছত এটা থৰাই দি 20 কোব মাৰিব দিব। 20 কোব মাৰি দি গৰম পানী উতলা গৰম পানী খাব দিব, তেতিয়া তেওঁৰ বেমাৰটোৰ পৰা উপশম পাব। ঠিক আছে, আৰু আমি আগলৈ কল কৰিম আৰু বহুত আপোনাৰ যিটো আমাক যি ঔষধ দিছে ৰাইজক তাৰ বিষয়ে আপুনি কিবা ক'ব নেকি অলপ? মই যিখিনি ঔষধ দিলোঁ মানুহক, সেই ঔষধ খাই তেওঁলোকে ভালে পাইছে, সতেজ হৈছে আৰু সবল হৈছে। তেওঁলোকে আৰু ঔষধ বিচাৰি আছে, মোৰ মানে সময় নাই, সেইকাৰণে মই মানে বহুত ঔষধ এতিয়া উলিয়াব পৰা নাই। আৰু আমি আপোনাক আজি নিমন্ত্ৰণ তাৰ পৰা আমি বহুত সুখী, কাৰণ এই ডাঙৰ শ্ব'টোত আপোনালোকক জিয়াজালুক লাইফলৈ আপোনাক মাতিলোঁ, তাৰ কাৰণে ৰাইজক কিবা ক'ব নেকি? ৰাইজক মই জিয়াজালুক লাইফলৈ মই বৰ ধন্যবাদ জনাইছোঁ যে মোক ইয়াত মাতাৰ বাবে। মই বৰ আনন্দিত হৈছোঁ যে মই ইয়াৰ যিবিলাক মানুহে মোৰ ফোন কৰি পোৱা নাই বা মোক লগ পোৱা নাই, সেইবিলাক মানুহক মই এই জিয়াজালুক লাইফৰ দ্বাৰা কিছুমান বস্তু মানে ইয়াৰ উপকৃত হোৱাৰ মই দেখাইছোঁ। আৰু ইয়াৰ বিষয়ে এটা আপুনি ক'ব, আপোনাৰ সৰু কালত আপোনাৰ ভৱিষ্যত কি আছিল বাৰু? ভৱিষ্যত মই এই বিষয়বস্তুটো আপুনি সোমাম বুলি ভাবিছিল? সেইটো মোৰ আছিলে, মোৰ উদ্দেশ্য আছিল যে মই বিষয়বস্তু এনেকুৱা এটা ল'ম যাতে মই মানুহক শুশ্ৰূষা কৰিব পাৰোঁ। এই শুশ্ৰূষা কৰাৰ পৰাকে মই এই বস্তুটো তৈয়াৰ কৰিলে আপুনি। হয়, তাৰপিছত আপুনি এতিয়া ডাঙৰ এজন অসমৰ ভাল ব্যক্তি হ'ল আৰু বনৌষধি আপোনাৰ বাহিৰে আৰু কোনো এতিয়ালৈ উলিয়াব পৰা নাই। বাৰু ঠিক আছে, আমি এটা ফোন কল লৈ লওঁ এতিয়া। ধন্যবাদ। হেল্ল', হয় ক'ব। হয় ক'ব, আপোনাৰ বিষয়বস্তুটো ক'ব। কিহৰ বিষয়ে আপুনি ডাঙৰীয়াক সুধিব বিচাৰিছে? বেমাৰটো ক'ব। হয়, মই দৰং জিলাৰ পৰা কৈছিলোঁ। হয় ক'ব। আপোনাৰ উপশমটো কি হৈছে বেমাৰটো? শুনি আছেনে? হয়, শুনি আছোঁ। হেল্ল' ডাঙৰীয়া। হয়, আপোনাৰ টিভি ভলিউমটো অলপ কমাই ল'ব, আমাৰ অলপ অসুবিধা হৈ আছে নেটৱৰ্কৰ কাৰণে। হয়, হেল্ল', মই জানিব খুজিছিলোঁ, মানে মোৰ ৰাতি টোপনি নাহে মানে। ডাঙৰীয়া, ৰাতি টোপনি আহোঁতে প্ৰায় আপোনাৰ 4টামান বজাত টোপনি আহে, কিন্তু মোৰ সদায় এইটো সমস্যা প্ৰায় মোক দেখা দি থাকে আৰু মই সেয়ে তেওঁতো আছে লগতে আপোনাৰ, গতিকে মই তাৰ এটা বিধান বিচাৰিছিলোঁ। ডাঙৰীয়া, আপুনি শুনিলে এইমাত্ৰ কি কৈছে, আপুনি অলপ তাৰ বিষয়ে ক'ব নেকি? তেওঁক ক'ব যে ভোট জলকীয়া এটা সানি লৈ, মিঠাতেলে ভোট জলকীয়া সানি লৈ খোৱাৰ আগত চকুকেইটা লগাব দিব, আৰু চকুকেইটা লগাই দিলে তেওঁ ঘুমতিটো আহিব আৰু তাৰমানে টোপনিটো আহিব। তেওঁ কৈছে যে 4টা বজালৈ তেওঁৰ টোপনি নাহে ৰাতিপুৱা। সেইটো কৰিব দিলে তেওঁ যে ভোট জলকীয়া সানি আৰু পানীৰ তলত ঘুমাব দিব। আপুনি শুনি আছে নিশ্চয়, আপুনি টিভি ভলিউমটো অলপ কমাই লওক। তাৰপিছত আমাৰ আজি জিয়াজালুক লাইভ আমাৰ চলি আছে, ডাঙৰীয়া আছে আৰু হেল্ল', হয়, আমাৰ এইমাত্ৰ কাটি ডাঙৰীয়া আমি এটা ফোন কল লৈ ল'ম এতিয়া। হেল্ল' ক'ব। হেল্ল', আমাৰ সংযোগ বিচ্ছিন্ন হ'ল ডাঙৰীয়া। আমি বৰ্তমান কি কৈ আছিলোঁ? আমি মানে কৈ আছিলোঁ যে বনৌষধি বস্তু কেনেকৈ উদ্ধাৰ কৰিব পাৰি বা ক'ত পোৱা যায়। আমি এতিয়া জানিব পাইছোঁ যে মুম্বাই
বা শ্ৰীলংকা এইবোৰ জেগাত সলমান খান, শ্বাহৰুখ খান, আমিৰ খান এই তিন লোকে আপোনাৰ পৰা বহুত উপশম পাইছে। তাৰ বিষয়ে আপুনি কিবা অলপ ক'ব নেকি বাৰু? উপশমটো ভাল, মই যিখিনি ৰাইজে তাৰমানে শুনিব বিচাৰিছে, তেতিয়া আপোনাক অলপ হেৰি কৰিব মানে মোক এক্টৰ যিখিনি আৰ্টিষ্টে মোক ফোন কৰিছিল, ফোন নম্বৰটো মোৰ পেপাৰত দিয়া গৈছিল, পেপাৰ হিচাপে পাইছে তেওঁলোকে, পেপাৰ হিচাপে পাই মোক মানে চাইছে যে বনৌষধি ঔষধটো খাব কেনেকুৱা লাগে, কেনেকুৱা বেমাৰত কেনেকুৱা ঔষধ দিব লাগে সুধিছিল। মানে সিহঁতৰ কিছুমান পাৰ্চনেল বেমাৰ আছিল, মোৰ পাৰ্চনেল বেমাৰবিলাক ক'লে, মই এনেকুৱা পাৰ্চনেল বেমাৰ তেওঁলোকক দিলোঁ, ঔষধ দিলোঁ, ঔষধ দিয়ে তেওঁলোকে ভালে পাইছে, তেওঁলোকে এতিয়া মোক ভাল পোৱা বুলি কৈছে আৰু। হয়, আপোনালোকে দেখি আছে এওঁ কি ক'লে এতিয়া, মুম্বাই, শ্ৰীলংকা আৰু ডুবাই এই তিনিটা দেশত এওঁ কেনেদৰে জনপ্ৰিয় হৈছে, আৰু আমাৰ এই অসমত যি বনৌষধি বস্তু এওঁ বনাই আছে, আমাৰ আশীৰ্বাদ আপোনাৰ লগত। আৰু জে জালুক লাইভলৈ আপোনাক মাতি অনাৰ কাৰণে আমাৰো অলপ সৌভাগ্য। এতিয়া আমি এটা ফোন কল লৈ লওঁ। হেল্ল', হেল্ল', হেল্ল' ক'ব, হেল্ল', 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 হেল্ল' ক'ব, আপোনাৰ হয়। বেমাৰটো ক'ব, আমাৰ ডাঙৰীয়া কাষত বহি আছে। হেল্ল', মই মানে কোকৰাঝাৰৰ পৰা কৈছিলোঁ। হয়, কোকৰাঝাৰৰ পৰা কৈছিল। হয়, মানে মই মানে বেয়া নাপাব কোৱাৰ কাৰণে, হয় ক'ব, মই মানে নিচা খোৱা মানুহটো। হয় ক'ব, মই যোৱাকালি ৰাতি অলপ নিচা কৰিলোঁ, হয় লগতে গাহৰি মাংস অকণমান খালোঁ। হয় ক'ব, মানে এতিয়া যোৱাকালি পৰা মানে মোৰ অলপ বমি বমি ভাৱ আহি আছে। সেয়ে মই পাঠক ডাঙৰীয়াক আমি সুধিব খুজিছিলোঁ, মই এইটোৰ পৰা কেনেকৈ সকাহ পাম। হয়, আপোনাৰ নামটো ক'ব। মোৰ নামটো নিউলা বসুমতাৰী। হয় হয়, আপোনাৰ এতিয়া আমি ডাঙৰীয়াক আমি প্ৰশ্ন সুধিম, আপুনি অলপ টিভি ভলিউমটো অলপ কমাই দিব। তাৰ আমি ডাঙৰীয়া তেওঁ কৈছে যে তেওঁৰ নিচা খোৱা মানুহ, তেওঁ নিচা খাই মানুহ। হয়, আপুনি দেখিছে টিভি ভলিউমটো কমালেও শুনি দিব। আপুনি টিভি ভলিউমটো অলপ কমাই ল'ব। কেৰাচিন 10 লিটাৰ ল'ব দিব, আৰু মিঠাতেল 20 লিটাৰ ল'ব দিব, আৰু পেট্ৰল 5 লিটাৰ ল'ব দিব। এইখিনি মিক্স কৰি তেওঁ দিনত 10-12 কৰি খাব দিব, ভাত খোৱাৰ আগতে খাব দিব। তাৰপিছত তেওঁ সেইদৰে পৰিত্ৰাণটো পাব আৰু, মানে যিটো ইউজ কৰে বস্তুটো। হয়, আপুনি শুনিলে ডাঙৰীয়াই কি ক'লে, আপোনাক তেল ল'ব দিছে আৰু কি ল'ব দিলে আপুনি? মিঠাতেল ল'ব দিছে, হয়, আৰু এইখিনি বস্তু ল'ব। তাৰপাছত আপুনি উপশম পাব। ডাঙৰীয়া, আমাৰ এই জে জালুক লাইভত আৰু বেছি সময় নাই, আৰু 29 ছেকেণ্ড আছে মাত্ৰ। আপুনি এই জে জালুক লাইভত আপুনি ৰাইজক কি ক'ব বাৰু? হয়, মই এইটোৱে ক'ব বিচাৰিছোঁ যে মই যিগিলা বস্তু তৈয়াৰ কৰি আছোঁ আৰু তৈয়াৰ কৰি যাম, সেইগিলা বস্তু মই সমাজৰ বা ৰাইজে উপশম পাব, মই উপশম দিবলৈ চেষ্টা কৰিম। হয়, আমি এতিয়া বৰ্তমান টাইম আৰু আমাৰ হাতত 10 ছেকেণ্ড আছে, আৰু 10 ছেকেণ্ডৰ আমি এতিয়া কি ক'ম? আপুনি ক'ব নালাগে, মই ক'ম বাৰু। আপুনি আহিল আমাৰ মাজত, আৰু এতিয়া আপুনি ৰাইজলৈ বাৰু ক'লেই, আমাৰ মাত্ৰ 10 ছেকেণ্ড সময় আছে। আপুনি এতিয়া কিবা এটা ক'ব লাগিব বাৰু। হয়, মানে আমি যিখিনি বনৌষধি ঔষধ বনাই আছোঁ, আৰু মই যিখিনি কষ্ট কৰি যাম আৰু কষ্ট কৰি যামেই, সেইখিনি ভাল পালে আৰু ৰাইজে ভাল পালে। এওঁ কৈছে, আৰু আমাৰ হাতত 5 ছেকেণ্ড সময় আছে। আমি এতিয়া বৰ্তমান জে জালুক লাইভ আপোনালোকে চাই থাকিব, তাৰ লগতে এওঁক আৰু মাতিম, আকৌ মাতিম, আৰু তাৰপিছত আপোনালোকে দেখি থাকিব, আৰু আমাৰ এই যি জে জালুক লাইভ চাবলৈ নাপাহৰিব। আপুনি নমস্কাৰ।